আজিৰে পৰা হ'ব দেশত মক ড্ৰিল 1971 চনৰ পিছত প্ৰথমবাৰৰ বাবে 2025 চনত দেশত প্ৰতিৰক্ষা মক ড্ৰিল অনুষ্ঠিত হ'ব। দেশৰ বহু চহৰত আয়োজন কৰা হ'ব এই মক ড্ৰিল। ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনা আৰু পেহেলগ্ৰাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অসামৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতি পৰীক্ষাৰ বাবে এই মক ড্ৰিল চলোৱা হৈছে। এই সময়ছোৱাত নাগৰিকসকলক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক বিমান আক্ৰমণৰ সতৰ্কবাণী সাইৰেন, ব্লেকআউট সিমুলেশন আৰু জৰুৰীকালীন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। কিন্তু কি এই মক ড্ৰিল? মক ড্ৰিল বা অনুশীলন এক প্ৰকাৰৰ অনুকৰণমূলক প্ৰশিক্ষণ, যাৰ জৰিয়তে বিপদজনক পৰিস্থিতিত কেনেদৰে প্ৰতিক্ৰিয়া জনাব লাগে সেয়া অভ্যাস কৰা হয়। অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিল হৈছে চৰকাৰী কৰ্তৃপক্ষই চলোৱা সঁহাৰিৰ অনুশীলন। সাধাৰণতে ভূমিকম্প, বানপানী, ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱা, সন্ত্ৰাসবাদী আক্ৰমণ, পাৰমাণৱিক জৰুৰীকালীন অৱস্থা বা যুদ্ধৰ দৰে দুৰ্যোগ বা সংকটৰ বাবে প্ৰস্তুতি পৰীক্ষা আৰু উন্নত কৰাৰ বাবে ইয়াক অনুষ্ঠিত কৰা হয়। ঊনৈছশ 71 চনত শেষবাৰৰ বাবে এনে অনুশীলন অনুষ্ঠিত হৈছিল। এই বছৰতে ভাৰত আৰু পাকিস্তানে দুটা ফ্ৰণ্টত যুদ্ধত নামিছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত গৃহ মন্ত্ৰণালয়ে প্ৰতিখন ৰাজ্যকে কঠোৰ প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিছিল। যুদ্ধৰ সময়ত সাধাৰণভাৱে ব্যৱহাৰ কৰা ব্যৱস্থাটোৱেই হৈছে নাগৰিক প্ৰতিৰক্ষা ব্যৱস্থা বুলি জানিব পৰা গৈছে। সেই দিনবোৰত দেশসমূহে ব্লেকআউট আৰু খালী কৰাৰ অনুশীলন চলাই সম্ভাৱ্য বিমান আক্ৰমণ আৰু পাৰমাণৱিক আক্ৰমণৰ বাবে সাজু হৈছিল। এই অনুশীলনসমূহৰ ভিতৰত আছিল গোপন সামৰিক অভিযান, মুক্তি বাহিনী আদি। খবৰ অনুসৰি ভাৰতীয় সেনাই 1971 চনত মুক্তি বাহিনী যোদ্ধাক গেৰিলা যুদ্ধত প্ৰশিক্ষণ দিয়াৰ দৰে কেইবাটাও প্ৰস্তুতিমূলক কাৰ্যকলাপ চলাইছিল, য'ত পাকিস্তানী আন্তঃগাঁথনি লক্ষ্য কৰি সীমা অতিক্ৰম কৰি চলা অভিযান সামৰি লোৱা হৈছিল। 1971 চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানৰ সম্ভাৱ্য আকাশী আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তাজমহলক ছদ্মবেশত ৰখা হৈছিল।